तामुलपुरनिफ्राय सासे फरायसुलिया थांनाय 5 फेब्रुवारिनिफ्राय गोमाना दं। तामुलपुर जिल्लानि अमृत नोगोराव थांनाय 5 फेब्रुवारि खालिनिफ्राय सासे 15 बोसोर बैसोनि फरायसुलिया गोमानानै दङ। थांनाय 5 फेब्रुवारि खालि सरस्वती फुजायाव थांनो होननानै ओंखारलांनाय समनिफ्रायनो दिनैसिमबो न' फारसे सफैफिनासै फरायसुलिया। गोमानाय फरायसुलिनि नखरनि सुबुंफोरा दुवारकुसिनि आजिजुल हुसेन मुंनि सुबुङा फुस्लायनानै लांखारदों होननानै सन्देह खालामदों। बे जाथायनि हेंथायै नखरनि सोद्रोमाया सुवाकपुर पुलिस थानायाव मोनसे एजाहार थिसनदों होननानै मिथिनो मोननाय जादों। आथिखालाव पुलिसआ बे जाथायनि हेंथायै मोनसे केस थिसननानै नागिरनाय हाबाफारिखौ लागासिनो दं होननानै मिथिहोदों। তাৰমানে সৰস্বতী পূজাৰ দিনা যোৱা 5 তাৰিখ আমাৰ গাঁৱত এটা বিয়াও আছিল, আমি বিয়াতে ব্যস্ত আছিলোঁ। তে গধূলি প্ৰায় 4টামান বজাত আমি গম পালোঁ যে ছোৱালীজনী এনেকৈ উপৰখুটি হাইস্কুলত সৰস্বতী পূজা চাবলৈ গৈছিল। তাৰ পৰা ছোৱালীজনী নাই বুলি ক'লে। তাৰপিছত আমি অলপ খবৰ ল'লোঁ লগত কোন গৈছিল বুলি। গাঁৱৰে ছোৱালী এজনী আছিল, তাইক যাই সুধিলোঁ। সোধোতে তাই ক'লে যে উপৰখুটি মোৰ লগতে গৈছে। তাৰ পৰা আকৌ তাই ক'লে যে মই বাঙালীপাৰা যাম। বাঙালীপাৰা পূজা চাম বুলি কৈ গৈছে যে, আৰু তাৰপিছত ছোৱালীজনী নাই। তাৰপিছত তেওঁৰ বন্ধু লগৰীয়া এজনী খবৰ কৰোঁতে আমাৰ তাত অহা নাই বুলি ক'লে। তাৰপিছত ছোৱালীজনী আহি ইয়াত খবৰ দিলে। তাৰপিছত আমি খবৰ কৰিলোঁ, নাই। পিছদিনা ৰাতিপুৱা আমি খগপুৰ আউটপোষ্টত গ'লোঁ। তাত যাই আই চিৰ লগত কথা পাতি আই চিয়ে নিজে এজাহাৰখন লিখিলে। তাৰপিছত আমাৰ এজন ল'ৰাৰ ওপৰত সন্দেহ আছিল। আমাৰ অমৃতনগৰ বজাৰত তাৰমানে মোবাইল মেৰামতি কৰা ল'ৰাজন, এই আপোনাৰ দাৰকুচিৰ হয় ল'ৰাজন। তেওঁ ইয়াতে থাকি পেলাই কাম কৰিছিল। তেওঁৰ লগত মাজে সময়ে আমি ৰাস্তাত বা ক'ৰবাত ফিল্ডত এনে কথা পতা দেখা পাইছিলোঁ। কি নাম ল'ৰাজন? ল'ৰাজনৰ নাম আজিজুৰ ৰহমান নে কিবা বুলি কৈছিল, মই ভালকৈ নাজানো। তাৰপিছত আমি তেওঁৰ ওপৰতে সন্দেহ কৰি আমি এজাহাৰখন দিছোঁ। গতিকে এতিয়া আমি পুলিচক ডিমাণ্ড কৰিছোঁ। যোৱাকালি মই নিজেও গৈছিলোঁ, আই চিৰ লগত কথা পাতিলোঁ। ছাৰক ক'লোঁ আপুনি ইমিডিয়েট মানে ছোৱালীজনীক উদ্ধাৰ কৰি দিয়ক। আজি ৰাতিপুৱা মই গৰেশ্বৰ অ'চিৰ লগতো কথা পাতিলোঁ, SP-ৰ লগতো কথা পাতিলোঁ। তেখেতসকলক মই এইটোৱে ডিমাণ্ড কৰিছোঁ যে ছোৱালীজনী আমাক ইমিডিয়েট মানে উদ্ধাৰ কৰি দিব লাগে। ছোৱালীজনীৰ বয়স কিমান? ছোৱালীজনীৰ বয়স বৰ্তমান 14 ৰানিং শেষ হ'ব নেকি, 15ত ভৰি দিব আৰু। কিমান ক্লাছত পঢ়ি আছিল? ক্লাছ 8ত পঢ়ি আছিল। দেওচুঙা আদৰ্শ মিলন এম ই স্কুলত পঢ়ি আছিল। একেবাৰে দেখাতো সৰু ছোৱালীজনী। আপোনালোকে এতিয়া বৰ্তমান কি সন্দেহ কৰে? কিডনেপ কৰিছে নে কিবা অন্য কিবা কাৰণত ছোৱালীজনীক লৈ গৈছে? এতিয়া আমি সেইটো স্পষ্টকৈ ক'ব পৰা নাই, কিডনেপে কৰিছে নে ভাল পাই ফালে পলুৱাই লৈ গৈছে সেইটো আমি। ছোৱালীজনীৰ বয়সে হোৱা নাই। বয়সে হোৱা নাই, ভাল পাই পলাই লৈ যাবতো সেইটো বয়সে হোৱা নাই। গতিকে ইয়াৰ পৰা সৰস্বতী পূজা তেনে 11টামান বজাত গৈছে। যাতে সৰস্বতী পূজা চাবলৈ গৈছে, সেইফালৰ পৰা উপৰখুটি হাইস্কুলত তাতেও গৈছিল। সেইফালৰ পৰা আকৌ এই লগৰীয়া এনতে আছিল বাঙালীপাৰা স্কুলত, সেইফালে আহাতে সেইখিনিৰ পৰা এনে আমাৰ ভণ্টি একজন গৈছিল সেইফালে স্কুলত, বাইদেউ নাই কৈছে আৰু এনে বাইদেউ নাই কোৱাতে সেইফালে আহাতে ঘৰত এতিয়া গম পালোঁ আৰু বাইদেউ এনে নাই হাইস্কুলত নাই। সেইফালে আহাতে তাৰপিছত এনে 4টামান বাজিছিল, তেতিয়া আমি খবৰ পালোঁ আৰু 4টামান বজাৰ পিছত ভণ্টি লৈ তাৰ লগৰীয়া এনতেও আহিছে ঘৰলৈ অহাৰ পিছত সেইফালে ভণ্টি তাৰপিছত ঘৰত অহাৰ পিছত তেতিয়া আমি বিচাৰিলোঁ আৰু তাৰ ভণ্টিক এইফালে ঘৰত অহা নাই, লগৰীয়া এনতে আহিছে। এতিয়া ক'ত গ'ল ক'ত নগ'ল এতিয়া খবৰ পোৱা নাই। এনে স্কুলত পঢ়িছিল বা কিমান ক্লাছত পঢ়িছিল? ভণ্টি 8ত পঢ়িছিল, এইটো এম ই স্কুলত পঢ়িছিল, আমাৰ দেওচুঙা আদৰ্শ এম ই স্কুল। নাই তাতে যোৱা নাই, চিধা উপৰখুটি হাইস্কুলত গৈছে। তাতে লগৰ এনতৰ লগত গৈছে। তাৰপিছত বাঙালীপাৰা আহিছে সেইফালে ট্ৰান্সফাৰ ফালে, লগৰ এনতেও আছে বাঙালীপাৰাত, সেইফালেও আহিছে। আৰু পিছত তেনে খবৰ পালোঁ আৰু এনেকৈ চব লগৰ এনতে আহি পালা, ভণ্টি আহি পোৱা নাই। লগৰীয়া ঘৰত যাম কৈ ফালে তাতে থাকিম এনেও শুনা পাইছিলোঁ ভণ্টিৰ মুখত। নাই এতিয়ালৈকে বিচাৰি পোৱা নাই। কোনে নিচে কিবা গম পাইছেনে? এতিয়া ইমান একো গম পোৱা নাই। তোমালোকে এজাহাৰ দিছে পুলিচ থানাত? দিছোঁ। কি বুলি কয়, কিমান বয়স ভণ্টি? এনে 14-15 সোমাব আৰু এইবাৰ 14তে ৰানিং চলি আছে। এতিয়া কি প্ৰশাসনক কি বিচাৰিবা তোমালোকে? এনে ৰেপ কেছ কিডনেপিঙে ধৰিম। এতিয়া গম পোৱা নাই যে আমি প্ৰশাসনক কি বিচাৰিবা, সহায় কি বিচাৰে প্ৰশাসনৰ ওচৰত? যিমান পৰা মোৰ ভণ্টি লাগে আৰু 2-3 দিন ভিতৰতে, পাৰিলে আজি কালি 2 দিন, যিমান ফটকৈ পাৰোঁ ইমান ভাল আৰু আমাৰ ভণ্টিক লাগে আৰু যিমান ফটকৈ।